আজি মই ঘৰতে কোমোৰাৰ মিঠাই বনালোঁ। তেতিয়াহ'লে বলকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। মইনো কেনেকৈ কোমোৰাৰ পৰা মিঠাই বনালোঁ। এয়া মই কোমোৰাটো ভালদৰে কাটি লৈছোঁ। ইয়াৰ বাকলি আৰু গুটি অংশখিনি গোটেইখিনি ভালদৰে কাটি দিছোঁ। তাৰ পাছতে কোমোৰাখিনি ভালদৰে টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। আপোনালোকে আপোনাৰ চাইজৰ অনুসৰি কাটি ল'ব পাৰে। মই ইমানটো চাইজতে কাটিছোঁ। তাৰ পাছতে ইফালে মই কোমোৰা টুকুৰাকেইটা ভালদৰে বিন্ধাই লৈছোঁ। কাটা চামুচ হ'লে বেছি সুবিধা হয়, যিহেতু মোৰ ওচৰত কাটা চামুচ নাছিল, সেইটো কাৰণে মই এনেকৈয়ে বিন্ধাই লৈছোঁ। এটা কথা মন কৰিব, কোমোৰা টুকুৰাখিনি যাতে চাৰিওফালে ভালদৰে বিন্ধাই লয়। মোৰ গোটেইখিনি কৰি হৈ গ'ল। তাৰ পাছতে এইফালে লৈছোঁ মই এটা চচপেন। তাত লৈছোঁ মই 1 লিটাৰমান পানী আৰু তাত দিম মই 2 চামুচ চূণ আৰু চূণখিনি ভালদৰে পানীখিনিত মিক্স কৰি ল'ম। তাৰপিছতে তাত কোমোৰাখিনি মই 1 ৰাতিৰ কাৰণে তিয়াই ৰাখিম। 1 ৰাতি বা 12 ঘণ্টা তিয়ালে হৈ যাব। কোমোৰা টুকুৰাখিনি মই গোটেই ৰাতিটোৰ কাৰণে তিয়াই ৰাখিছিলোঁ আৰু ইয়াৰ ৰাতিপুৱা মই ভালদৰে কোমোৰা টুকুৰাখিনি ধুই ল'লোঁ। তাৰ পাছতে মই কেৰাহীটো জুইত বহাই দিলোঁ আৰু এয়া 1 লিটাৰমান পানী মই উতলাই ল'লোঁ আৰু উতলাই লোৱা পানীখিনিত মই কোমোৰাখিনি দি দিলোঁ আৰু এইখিনি মই 1 ঘণ্টামান উতলাই ল'ম ভালদৰে। আৰু এইফালে জুইকুৰা ডাঙৰকৈ জ্বলাই দিলোঁ যাতে সোনকালে সিজি যায়। এইফালে চাওক, কোমোৰাখিনি উতলিবলৈ আৰম্ভ কৰিছেই। কোমোৰাখিনি মই ভালদৰে লৰাই থাকিম যাতে গোটেইখিনি কোমোৰা ভালদৰে সিজে। কোমোৰাৰ টুকুৰাখিনি 1 ঘণ্টামান সিজোৱাৰ পিছত মই কেৰাহীটো জুইৰ পৰা নমাই থ'লোঁ আৰু তাৰ পিছতে কোমোৰা টুকুৰাখিনি মই কেৰাহীটোৰ পৰা উলিয়াই থ'লোঁ। মানে এইখিনি এতিয়া মই ঠাণ্ডা কৰিম। কোমোৰাৰ টুকুৰাখিনি ঠাণ্ডা হৈ মানে এইফালে মই চেনি পানী বনাওঁ বুলি ল'লোঁ। ইয়াত লৈছোঁ মই 2 বাটি চেনি আৰু 1 বাটি পানী। তাৰ পাছতে মই কেৰাহীটো জুইত বহাই দিলোঁ আৰু এইফালে চাওক, চেনি পানীখিনি উতলিবলৈ আৰম্ভ কৰিছে। এইখিনি অকণমান সময় উতলাই থাকিব লাগিব আৰু এইফালে মোৰ চেনি পানীখিনি হৈ গ'ল আৰু ঠাণ্ডা হৈ থকা কোমোৰাৰ টুকুৰাখিনি এইবাৰ মই চেনি পানীখিনি দি দিম। তাৰ পিছতে কোমোৰা টুকুৰাখিনি মই ভালদৰে উতলাই ল'ম আৰু যেতিয়ালৈকে চেনি পানীখিনি শেষ হৈ নাযায় তেতিয়ালৈকে ভালদৰে মই লৰাই উতলাই থাকিম। আৰু এইফালে চাওক, মোৰ কোমোৰা টুকুৰাখিনি হৈ গৈছে, মানে চেনি পানীখিনি শুকাই গৈছে। সেইবাবে মই কেৰাহীটো জুইৰ পৰা নমাই ৰাখিম আৰু তাৰ পিছত মই কোমোৰা টুকুৰাখিনি কেৰাহীটোৰ পৰা উলিয়াই ৰাখিম। কোমোৰা টুকুৰাৰ কালাৰটো চেঞ্জ দেখিছেনে? এইবাৰ মই কোমোৰা টুকুৰা এটা আপোনালোকক ভাঙি দেখাম। ভিতৰত চাওকচোন কিমান ধুনীয়া জুচি হৈ গৈছে। তাৰ পাছতে মই কোমোৰা টুকুৰাখিনি ভালদৰে ৰ'দত শুকুৱাই ল'ম। 2 দিনৰ বাবে শুকুৱাই ল'লে বেছি ভাল হয়। আৰু ফাইনেলি মোৰ এয়া ৰেডি হৈ গ'ল।